গাইজ গুড মৰ্ণিং কি খবৰ আশা ৰাখিছোঁ সকলো ভালে আছে আৰু মই মোৰ আন এটা ব্লগলৈ আপোনালোকক প্ৰত্যেককে স্বাগতম জনাইছোঁ আৰু এয়া আজি বহুত দিনৰ মূৰত এটা ব্লগ এটা বনাওঁ বুলি ভাবিছোঁ অৱশ্যে মই সেনেকৈ সময় পোৱা নাছিলোঁ ল'ৰাটোৰ লগত এক্সাম চলি আছে তো তাৰ লগত অকণমান লাগি থাকিবলগীয়া হৈছে সেইটো কাৰণে আৰু আজিকালি এইকো অংগনবাড়ী স্কুল এখনলৈ লৈ যাওঁ সেনেকৈ অলপ থাকি গৈছে তো আজি ভাবিছোঁ সৰুকৈ ব্লগ এটা বনাই চাওঁ কি দেখাব পাৰোঁ গম পোৱা নাই আশা কৰোঁ আপোনালোকে শেষলৈকে চাব আৰু ভালকৈ জনাব এনেকুৱা পালে তো ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ খাই লওঁগৈ বাহিৰত ৰ'দতে বহি চাহকপ খাই লওঁ আৰু তাৰপিছত আপোনালোকক লগ পাই আছে দিয়ক আৰু এইফালে আগফালে মায়ে বাহিৰতে বহি আছে কাৰণ ৰ'দ দিছে চুলিত ৰং কৰিছে সেইটো কাৰণে আৰু এই ঝাৰু এপাত লৈ মানে তাতে খেলি আছে এয়া ৰুটি খোৱা হৈ গ'ল ৰুটি খালোঁ আৰু মই তিতা ফুল ছিঙিব যাওঁ বুলি ভাবিছোঁ আমাৰ চাইডে চাইডে আছিলে আৰু ৰাস্তা কিনাৰতো আছিলে সেইখিনি কি হয় ৰাস্তা ফুৰিবলৈ অহা মানুহে ছিঙি লৈ যায় তো সেইটো কাৰণে নাথাকেগৈ আজি তাইক ভাবিছোঁ বহুত দিন তাইক মানে এই বতৰ ডাৱৰীয়াখিনি গা ধুই ধোৱা নাছিলে 2-3 দিনমান অকল কাপোৰ চেঞ্জ কৰি দিয়া হৈছিলে আজি ভাবিছোঁ তিতা পাত দি অলপ ধুৱাই দিওঁ আৰু গোটেই ফুল উৰিছিলে মায়ে গোটেই ফুলখিনি বেয়া হ'ল আৰু তাতে এই সদায় ছিঙে ফুলখিনি মই দেখাই দিম বাৰু আপোনালোকক এয়া এইজোপা পোখা মেলিছিলে তাই ছিঙি দিলে এইটোৰ পৰা ফুলিব পৰা নাই এয়া এইকেইটা ফুলিছে কিন্তু তাই চকুত পৰিলে তাই ছিঙিব আৰু আমাৰ এডোখৰত একেবাৰে ৰ'দ নপৰে সেইকাৰণে ফুলো বৰ ভালকৈ নুফুলে এনেকৈ এইপা এইটো ডালিয়া আছিলে গোটেই তাই ছিঙিছে আজি ওলাব পাইছে বহুত দিনৰ সময়ত বাহিৰলৈ আৰু গোটেই ফুলগছবোৰ ছিঙি দিছে কাটিংখিনি একদম ভাল হোৱা নাই এতিয়া এইবাৰ মায়ে ভালকৈ ৰুম বুলি কৈছে আৰু খাইছে আজি বহুত দিনৰ মূৰত চোতাললৈ ওলাইছে মানে একদম আপেল খাইছে সেয়া হয় নাই আমাৰ মমা কি খাইছে আপেল খাইছে তাই ফ্ৰুটছ খাই খুব ভাল পায় আৰু এইখিনি অলপ দিয়া নাছিলোঁ কাৰণ বতৰ বেয়া আছিলে সেইটো কাৰণে ব'লকচোন মই তিতাফুল বিচাৰি যাওঁ আমাৰ ঘৰৰ এই চাইডে চাইডে আছে এইজোপাহে তিতাফুলৰ গছ এইফালে চাইডে চাইডে দেউতাই ৰুই দিছে এইটো মানে অৱশ্যে আমি এইখিনি খাই থকা হৈছে যে সেইটো কাৰণে বহুতে তিতাফুল চিনি পায় এয়া আমাৰ ফালেতো আমি তিতাফুল বুলি কওঁ আৰু এইয়া তো মই এই কোমল আৰু তিতাফুলৰ এই যোনটো কোমলীয়া আগ থাকে এইটো আপোনালোকে পিটিকা কৰি খাবচোন ধৰা বইল কৰিলে পানীখিনিও কেতিয়াবা গা চা ধুৱাই দিব পাৰে সৰু ল'ৰা ছোৱালী থাকিলে বা নিজে হ'লেও ধুব পাৰে আৰু পাতখিলা আলুৰ লগত পিটিকাকৈ খাবলৈ বিৰাটেই টেষ্ট হয় আৰু মইতো ফুল আজি নাই দেখা সেয়া পাতকে নিব লাগিব নেকি এই ভয়ত মানে মায়ে ফুলগছবোৰ চব এনেকৈ য'ত ত'ত থৈছে যাতে আহিব নোৱাৰে এয়া এইফালে আৰু এইজোপা এল'ভেৰা এইবাৰ মানে এইজোপা মই ৰোৱা বহুত ডাঙৰ হ'ল তিতা ফুলজোপা এয়া এই এনেকুৱা কোমলীয়া কলিটো এনেকৈ খাবচোন কেতিয়াবা আলুৰ লগত পিটিকা কৰি মিঠাতেল দি আৰু এয়া ফুল এনেকৈ সৰু সৰুকৈ ছাইডত ৰুই দিছে কাৰণ যিহেতু আমাৰ একদম জেগা কম আছে আৰু ইফালে ওচৰৰ বমাহঁতৰ ঘৰ হয় আৰু এয়া একদম আমি বাৰীৰ ভিতৰত নহয় দেই গেটৰ বাহিৰত আহিলোঁ জাতিলাও এজোপা দিছিলে সেইজোপা একদম বাহিৰত আহিলে বাহিৰতে মানে লাগিছে খালোঁ 2-3টামান খোৱা হ'ল এইফালে নাযাবা এইফালে আহা এয়া ৰাস্তা চাইডে চাইডে দেউতাই লিখি দিছিলে এইটো ৰাস্তাটো আৰু ইয়াতে ৰুই দিছিলে গোটেই ৰাতিপুৱা শুই উঠা মানুহে ছিঙি নিয়েহি আৰু ইয়াতে মই এতিয়া দেখিছোঁ ছিঙি লৈ যাওঁ নহ'লে বেলেগে ছিঙি লৈ যাব এইটো মই এনেকুৱা আগকেইটাকে লৈ যাব লাগিব কিন্তু ইয়াতকৈ অকণমান ডাঙৰ হ'লে ভাল খাবলৈ পৰাপক্ষত দেউতাই দৰকাৰী বস্তু এটা ৰুই দিছে যেনেকৈ এইজোপা এইটো কি বুলি পাত কয় মই নামটো পাহৰি গৈছোঁ দেই এইটো ডায়েবেটিছ চুগাৰ হাই প্ৰেছাৰ থাকিলে এইটো খোৱা হয় কেতিয়াবা ঢেকীয়া লগতো আমি খাই ভালে লাগে আৰু এইজোপাটো তিতা ফুল চিনি পালে আৰু পদুনা
বৰষুণ দিছিলে নহয় মানে বেয়া হৈ গ'ল এয়া দৰকাৰী বস্তু যি আছে অলপ অলপকৈ আছে মানে ৰুই লয় দেউতাই কাৰণ দেউতাই এইবোৰ খুব খায় এয়া এইটো মান ধনিয়া আৰু এইবোৰ টেঙেচি এইজোপা ডাঙৰ মান ধনিয়া কেতিয়াবা এইবোৰ খোৱা হয় আৰু যদি কেতিয়াবা লাগেও ন এইবোৰ বস্তু বেমাৰ আজাৰ হ'লে লাগে চাটনিও খোৱা হয় এইটো চাইডে দুপৰ টেঙা পাথৰ চাথৰ হ'লে খোৱা হয় বুলি কয় খাই দেউতাই এয়া এইজোপা বেঙেনা আৰু এইফালে লাগিছে বিলাহী যেনিবা খোৱা হ'ল দেই এতিয়া বৰষুণ দিলে যে অলপ বেয়া হৈ যাব এতিয়া এয়া সৰু সৰুকৈ দেউতাই যোনখিনি সময় টাইম পায় সেইখিনি এইবোৰে কৰি থাকে আৰু ৰিটায়াৰ হোৱাৰ পিছততো বেলেগ কাম নাথাকে এয়া আৰু এইজোপা জাতিলাও ৰুইছে আৰু এইজোপা হয় মানিমুনি নহয় দেই মহানিম আৰু তাৰ লগতে মানে হেৰি পাণ গছ দিয়া আছে এইবোৰ দেউতাই ৰোৱা হয় এইজোপা হ'ল টেঙা কাজি নেমু বহুত ডাঙৰ এইবোৰ সৰু জেগাটো কিন্তু এইডোখৰতে আৰু যিখিনি পাৰে কৰে আৰু এয়া এতিয়া গাজৰ তাৰপৰা এইবোৰ একদম লাইশাক গছৰ নিচিনা লাইশাক ডাঙৰ জাতৰ নে কি নাজানো কিন্তু আমাৰ লাইশাক বিৰাট ডাঙৰ হয় মই বিয়া হোৱা আগৰ পৰাই দেখিছোঁ একদম মানে তিতা নালাগে লাইশাক ভাল হয় বুলি কয় পায়খানা ঢিলা হ'লে আৰু এইবোৰ ঘৰতে ৰুই লোৱা হৈছে কেতিয়াবা লাগে বিচাৰি ফুৰিবলৈ নোৱাৰি আৰু নাপায়ো এইজোপা অমিতা একদম বিৰাট ওখত লাগি আছে ছিঙিবলৈ বিৰাট দিগদাৰ আৰু এজোপা অমিতা আছে এইজোপা এইজোপা হ'ল কলগছ এজোপা ভণ্টিয়ে ৰুইছিলে বোলে কিবা এটা কাৰণত আৰু কল লাগিও থাকে এবাৰ এথোক কাটি দিয়া হ'ল এথোক লাগিছিলে খোৱা হ'ল আৰু খাই থকাও হৈছে সেয়ে মানে সৰু সুৰাকৈ আৰু প্ৰয়োজনীয় বস্তু কেইপদ আছে মানে নিবিচাৰিলেও হয় কেতিয়াবা আৰু সেয়াই আজি অকণমান দেউতাৰ বাৰীখন দেখাই দিলোঁ আৰু আজি ৰ'দ দিছে একদম কাপোৰ চবতে কাপোৰে আছে এইফালে কাপোৰ এইফালে এই ডালাটো একদম কাপোৰ দিয়া হৈছে এয়া মই ছিঙি আনিলোঁ এইখিনি হৈ যাব বইল কৰা পানীটো এই গা ধোৱা আৰু বাকীখিনি আমি আলুৰ লগত পিটিকা কৰিম দেখাওঁ আজি ৰেচিপিটো আৰু আপোনালোকে যদি ঘৰত আছে এনেদৰে মই এইখিনি বইল কৰিছোঁ বইল কৰিবলৈ চবেই জানে ন আৰু আলুটো যেনিবা দিয়া নাই কাৰণ এই পানীখিনি মই তাই গা ধোৱাম আৰু ভাতত আলুটো দি দিম আৰু তাৰপৰা এইটো পিঠিখিনি পূৰা উতলি আছে এতিয়া মই এইখিনি পানীখিনি লৈ লওঁ পানীখিনি লৈ লওঁ আৰু এনেকৈ এইখিনি পানীখিনি লৈ লৈছোঁ এতিয়া ৰস মিলাই আৰু এইখিনি মই তাইক অলপ গাটো ঘঁহি দিম তাৰপিছত মানে নৰ্মেল পানী দি তাইক দি দিম আৰু এইখিনি পিটিকাখিনি এইখিনি ৰেডি কৰিলোঁ আৰু এইটো বইল আলু ভাততে দি লৈছিলোঁ মই বইল আলু আৰু এয়া পিটিকাখিনি পানীখিনি চেপি ৰাখিছিলোঁ আৰু ইয়াতে এতিয়া দিম নিমখ অকণমান মিঠাতেল কাৰণ পিটিকাত মিঠাতেল নহ'লে খাবলৈ টেষ্টি বেলেগ আৰু এতিয়া এইখিনি ভালদৰে পিটিকি ল'ম আৰু এইখিনি হৈ গ'ল পিটিকা কৰি এইখিনি পিটিকা ৰেডি হৈ গ'ল আৰু এইটো পিটিকা ৰেডি হৈ গ'ল আৰু এইটো ফাগুন মাহত খাব লাগে বুলি কয় কাৰণ ফাগুন মাহত বতাহত বহুতো স্কিনৰ কিবা মানে বেমাৰ আহে বুলি কয় ন আই বসন্তৰ কাৰণেও সেনেকুৱাকৈ খাব লাগে তিতা বস্তু আৰু এনেকৈ আপোনালোকে খাই চাবচোন খুবেই ভাল লাগে অৱশ্যে মই তিতা খাই ভাল পাওঁ কাৰণে মোৰ যেনিবা বেছি ভাল লাগে যিটো যাৰ ঘৰত আছে সেনেদৰে খাই চাওক খুবেই এটা স্বাস্থ্যসন্মত হয় আৰু আমাৰ স্কিনৰ কাৰণেও ভাল আৰু ভাত পানী খাই অকণমান টাইম বিচনাত পৰিলোঁ কাৰণ কেলৈ এইও শুৱে এতিয়া তাই উঠিছে বজাৰলৈ গ'ল আৰু উঠিছে হয় না আজি তাইক চুলি তুলি চব ধুৱাই দিলোঁ মানে অথনি মই তিতাপাত গৰম কৰি চুলি তুলি ধুৱাই দিলোঁ তাৰপৰা ভাত পানী খাই শুলে আজি অলপ টাইম এতিয়া উঠিলে আৰু এতিয়া আমি দুজনী কি কৰিম মাহী আহিছিলে মাহী মানে ভণ্টি আহিছিলে তাই স্কুলৰ আজি এইবাৰ মেট্ৰিক পৰীক্ষা হৈছে তাই ডিউটি আছিলে তো আজি ঘৰ সোমাই গ'লহি কাম এটা আছিলে
এয়া তাই মানে শোৱাৰ আগত দেখিলে এইটো কাৰণে সুধিছে মাহী ক'ত গ'ল আৰু এতিয়া উঠিলোঁ আমি এতিয়া বাহিৰত খেলিম ফুফু গ'ল অঁ কান্দিছে এতিয়া ফোনত চাই আছে চবেই হাঁহি দিয়া আৰু হাঁহি দিয়া তো ঠিক আছে বাৰু ভিডিঅ'টো চাই থাকিব মাও বজাৰ ফালে ওলাই গ'ল আৰু মোৰো কিবা এটা আনিছোঁ বুলি কৈছে দেখাম বাৰু আপোনালোক ভিডিঅ'টো শেষত ঠিক আছে এয়া চাহ তাহ খাই আজৰি হ'লোঁ গধূলি আৰু এতিয়া মই ভাবিছোঁ দুটামান বস্তু দেখাওঁ বুলি ভাবিছোঁ কাৰণ অথনি মই এবাৰ কৈছিলোঁ যে মা বজাৰৰ ফালে গৈছে মোৰো যোৱা কথা আছিলে কিন্তু যোৱা হোৱা নহ'ল কাৰণ ছোৱালীজনী শুলে ময়ো তাৰ লগত বিচনাত পৰি থাকিলোঁ আৰু মায়ে কেইটামান বস্তু আনিব বুলি মই কৈছিলোঁ আৰু এইকেইটা আনিছে এইটো মানে পাৰ্চ আনিছে এই ধৰক এতিয়া বিয়া খুব ছিজন ন বিয়া বা পাৰ্টি ৱাইজত নিবৰ কাৰণে এইটো কালাৰটো এয়া পিচ কালাৰ হয় মই বহুত দিন অনলাইনত চাৰ্চ কৰি আছিলোঁ কিন্তু মই ঠিক পোৱা নাছিলোঁ কেতিয়াবা কিছুমান খুব ডাঙৰ হয় বা কিছুমান বেছি অলপ ৰেঞ্জৰ আছিলে মই এইটো এইটো ভিতৰত এটা চেইন আছে আৰু তাৰ এডাল এয়া দীঘল চেইন নিচিনা আছে পিংকত বা পিচ কালাৰত ধৰিব পাৰে এনেকুৱা এইটো আৰু এটা আনিছে এইটো মাৰ কাৰণে আনিছে পিচ কালাৰটো আৰু মোৰ কাৰণে এইটো হোৱাইট মানে একদম হোৱাইট নহয় অফ হোৱাইট বুলি ক'ব পাৰি এইটো আৰু আজিকালি এনেকুৱাবোৰ চলিছে এইটো আৰু ইয়াত কিন্তু এডালে চেইন আছে এয়া এনেকুৱা এডাল ভিতৰত তেনেকুৱা সৰু নাই অৱশ্যে পাৰ্টি ৱাইজত নিবৰ কাৰণে মোবাইলটো বা ৰুমাল এখন জৰিলে আমাৰ কাৰণে হৈ যায় তো এইটো যদি বেয়া লাগে মানে ৰিটাৰ্ণ কৰি দিয়া কথা আছিলে কিন্তু মই নকৰোঁ বুলি ভাবিছোঁ কাৰণ মোৰ ভালেই লাগিছে কাৰণ হোৱাইটটো মানে বহুতকেইটা বস্তুৰ লগত মিলি যায় তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু পুনৰ এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে অন্য এটা ভিডিঅ' লৈ তো আজিলৈ ৰাখিছোঁ বাই বাই